আজি আমি ক'ব লাগিব যে বিটিআৰৰ আজি শিক্ষা বিভাগৰ কাৰণে এইটো খুব গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ দিন। আমাৰ বিদ্যালয়সমূহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি আছিলে। আমি যোৱা এবছৰ ধৰি আমি এই প্ৰক্ৰিয়াটো আমি পৰিচালনা কৰিলোঁ আৰু আমি আজি আনুষ্ঠানিকভাৱে ইয়াৰে আমি তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিম। আমাৰ এই গোটেই পৰীক্ষাটোৱে আমি খুব স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে কৰিবলৈ বিচাৰিছিলোঁ আৰু আমি ভাবোঁ যে আমি সক্ষমো হৈছোঁ। আমি বড়োলেণ্ড মহাবিদ্যালয় থ্ৰুৰে আমি ইউনিভাৰ্চিটিৰ থ্ৰুৰে আমি টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাটো আমি কণ্ডাক্ট কৰিছিলোঁ আৰু পৰীক্ষাটো কণ্ডাক্ট কৰাৰ পিছত যিটো এনচাৰ কিও আমি ষ্টুডেণ্টক বা প্ৰাৰ্থীসকলক আমি দি দিছিলোঁ, যাতে তেওঁলোকে নিজে চাই গম পায় যে তেওঁ কিমান মাৰ্কছ পাইছে। গতিকে আমাৰ টোটেল পৰীক্ষাত আছিলে 140 মাৰ্কছ টোটেল মাৰ্কছ প্লাছ আৰু 3টা কেটেগৰী আছিলে যে কাৰোবাৰ যদি NCC B বা C চাৰ্টিফিকেট থাকে তেওঁ মেক্সিমাম 5 নম্বৰ পাব, বা কোনোবাই যদি নেশ্যনেল লেভেলত স্পৰ্টছ বা কালচাৰেলতো যদি কিবা পাৰদৰ্শিতা দেখুৱাইছে তেতিয়াহ'লেও তাতে 5 নম্বৰ আহিব। চ' এনেকুৱাকৈ অতিৰিক্তভাৱে এই 10 নম্বৰৰ এটা ব্যৱস্থা আছিলে। চ' আমাৰ যিখন ভেৰিফিকেশ্যন কমিটি আছিলে, ভেৰিফিকেশ্যন কমিটিয়ে প্ৰায় 2-2.5 মাহ গোটেই কেণ্ডিডেটসকলক মাতি তেওঁলোকৰ নথি পত্ৰ পৰীক্ষা কৰাৰ পিছত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা যিটো আমি ৰিজাল্ট পাইছিলোঁ তাৰ ভিতৰত আমি মেধাভিত্তিত আমি এই প্ৰাৰ্থীসকলক আমি বাছনি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এইটো মই ক'ব বিচাৰোঁ যে আমাৰ সন্মানীয় চিফ ছাৰৰ বলিষ্ঠ পদক্ষেপতে এইটো সম্ভৱপৰ হৈছে আৰু বহুদিনৰ পৰাই আমাৰ এটা আশা আছিলে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰখিনি আমি সোনকালে এপইণ্টমেণ্ট দিব লাগে। চ' আজি আমি সেই এপইণ্টমেণ্ট প্ৰক্ৰিয়াটোত আজি আহি উপনীত হৈছোঁ। যে যথেষ্ট ভাল লাগিছে যে আজি আমি BTCত যথেষ্ট মেধা সংখ্যক আমি প্ৰাৰ্থী আমি পাম আৰু আশা কৰোঁ যে তেখেতসকলে আমাৰ যিখিনি ষ্টুডেণ্ট আছে ষ্টুডেণ্টসকলকো তেওঁলোকে ভালদৰে শিক্ষাদান কৰি আমাৰ শিক্ষা বিভাগটোক আগুৱাই লৈ যাব। আজি আমি গ্ৰেজুৱেট টিচাৰ দিম 1200 আৰু PGT দিম আমি 137। টোটেল আপোনাৰ 1200 আৰু 137 আপোনাৰ 1337। কিমান খালী হৈ আছিলে পোষ্ট এতিয়ালৈকে বিটিআৰ? আমাৰ পোষ্ট মোটামুটি 1400 পোষ্ট খালী হৈ আছিলে। 1400 পোষ্টৰ ভিতৰত আমি কেইটামান পোষ্টত আমি কোনো কেণ্ডিডেটে নাপালোঁ, যেনে আপোনাৰ মিউজিক এণ্ড ক্ৰাফ্ট, তাতে আমি কোনো কেণ্ডিডেট নাপালোঁ। আৰু আৰবিকৰ ক্ষেত্ৰত আমি গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আমি কৰা নাই, কাৰণ এটা কোৰ্টত এটা কেছ এটা লাগি আছে, সেই কেছটোৰ কাৰণে মেটাৰ ছাবজুডিচ হৈ আছে। গতিকে সেইখিনি বাদ দি পেলাই আমি মোটামুটি আমাৰ যিখিনি বিটিআৰৰ যিখিনি পোষ্ট আছে বিটিআৰৰ পোষ্টখিনি আমি দিবলৈ সক্ষম হৈছোঁ। বিদ্যালয়সমূহৰো এতিয়া যি অভাৱ আছিলে সেই অভাৱটো পূৰণ হ'ব নিশ্চয়? যথেষ্টখিনি পূৰণ হ'ব। এইটোৱে আমাৰ এটা ডাঙৰ চেলেঞ্জ আছিলে যে মানে কাৰণ ছায়েন্স এণ্ড মেথছ টিচাৰৰ আমাৰ বহুতখিনি কমি আছিল। তো সেইটো এতিয়া আজিৰ এই মানে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়াটো সমাপন হোৱাৰ লগে লগে আমাৰ যিটো গেপ আছিলে গেপটো ফিল আপ হৈ যাব। এতিয়াও সমগ্ৰ বিটিআৰ এতিয়াও LP লেভেল এতিয়াও খালী আছে আৰু আমি অলপতে গম পাইছোঁ অসমৰ পৰা যে আমি আৰু 1000টা পোষ্টৰ আমি এপ্ৰুভেল পাম, খুব সোনকালে এপ্ৰুভেল পাম আৰু তাৰে এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো আমি মানে লগে লগে আৰম্ভ কৰিম। আমি অলৰেডি মানে অলপ অনানুষ্ঠানিকভাৱে আমি গম পাইছোঁ যে আমি অসম চৰকাৰৰ পৰা আমি খুব সোনকালে এপ্ৰুভেলটো পাই আছোঁ। গতিকে যিখিনি আমাৰ LP বা ME-টো যিখিনি আমাৰ পোষ্ট বৰ্তমান ভেকেণ্ট হৈ আছে প্ৰায় 1000 পোষ্ট, সেইখিনিও আমি খুব সোনকালে 1-1.5 মাহৰ ভিতৰতে আমি গোটেই প্ৰক্ৰিয়াটো শেষ কৰি আমি ফিল আপ কৰাৰ কাৰণে চেষ্টা কৰিম। गोजोनथाव खौरां। बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन। जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल।
अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों। अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन। गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर, बोरमा, लकेल ना, साम', नारजि, अनला खारै, थास', मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन। बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलि जानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन। आरो नोंथाङा नैबे 9101758967 जानबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन।